খবৰ আপোনালোকৰ সকলোৱে ভালে আছেনে এণ্ড পুনৰ আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ এণ্ড আজি হৈছে টুইজডে তো আজি আমাৰ ঘৰত আচলতে পূজা আছিলে মই পূজা কৰিছোঁ চ' এইটো একচুৱেলি আমাৰ অসমীয়া মানুহবোৰে চাগে নকৰে মই ক'তো দেখা নাই কিন্তু যিহেতু বেংগলী বোৱাৰী হৈছোঁ এতিয়াতো চব দেখি আছোঁ আৰু নীতি নিয়মবোৰ আচলতে কৰি চলিব লাগে তো ময়ো সেয়াই পূজা কৰিলোঁ এই পূজাটোৰ নাম হৈছে বিপত্তাৰিণী পূজা সেয়াই পূজা কৰিলোঁ আৰু আগতে ভবা নাছিলোঁ মই যে ভিডিঅ'টো বনাম বুলি ভাবোঁতে অকণমান দেৰি হ'ল সেয়াই আগৰ পৰা আৰম্ভণিৰ পৰা মই শ্বুট কৰা নাই হঠাৎ মনত পৰিলে কি ভিডিঅ'টো বনাম বুলি তো আধাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ তাকো মই সম্পূৰ্ণ দেখাব পৰা নাই যিহেতু মই নিজে কৰিছোঁ পূজা আৰু নিজে ৰেকৰ্ডিং কৰিব লাগে চ' কিছু অকণমান মুহূৰ্ত মই আপোনালোকক দেখুৱাই যাম আৰু এই পূজাটোৰ বিষয় পূজাটোৰ মুহূৰ্তখিনি যিবোৰ মানে ইম্পৰ্টেঞ্চ আছে এই পূজা কৰাৰ সেইবোৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' ফ্ৰেণ্ডছ চাই থাকিব চ' ফ্ৰেণ্ডছ এই পূজাটোৰ নাম হৈছে বিপত্তাৰিণী পূজা আৰু এইটো চাগে বেংগলীজবোৰেই কৰে এণ্ড বেলেগ জাতিত মই এনেকৈ কৰা দেখা নাই আৰু এইটো আচলতে মা দুৰ্গাৰ এটি ৰূপ হয় মা দুৰ্গাৰ 108টি ৰূপ থাকে এই 108টি ৰূপৰ ভিতৰত এটা ৰূপ থাকে বিপত্তাৰিণী চ' সেয়াই তেওঁলোকে এই পূজাটো কৰে ঘৰৰ যিবোৰ প্ৰব্লেমছ থাকে বিপদ মানে আহিব লগা প্ৰব্লেমছ যিবোৰ থাকে ন বিপত্তি এইবোৰ দূৰ কৰাৰ কাৰণে মা বিপত্তাৰিণীৰ পূজা কৰে প্ৰত্যেক বছৰ কৰে এই পূজাটো আৰম্ভ হয় ৰথ যাত্ৰাৰ লগত ৰথ যাত্ৰা যেতিয়া আৰম্ভ হয় তেতিয়া প্ৰথম মংগলবাৰে আৰু শনিবাৰে এই পূজাটো হয় মংগলবাৰেও কৰিব পাৰি শনিবাৰেও কৰিব পাৰি শনিবাৰে কৰিলে বিপত্তাৰিণীৰ পূজা হয় আৰু মংগলবাৰে কৰিলে দুটা দেৱীৰ পূজা কৰিব লাগে মংগলা চণ্ডী আৰু বিপত্তাৰিণী পূজা এইটো আচলতে পুৰোহিত এইবোৰ যিবোৰ বামুণ এইবোৰ মাতি আনি কৰা হয় কিন্তু তেওঁলোক নহ'লেও ঘৰত কিছু বিধি জানিলে নিজেও কৰিব পাৰি তো ফ্ৰেণ্ডছ এয়াই মই নিজৰ ৰিলেটিভছবোৰ ডাঙৰ তেওঁলোকক দেখি শিকিছোঁ মোৰ শাহুক দেখি শিকিছোঁ কেনেকৈ কৰিব লাগে মা বিপত্তাৰিণীক পূজা কৰিবৰ কাৰণে 13 বিধ ফুল লাগে 13 বিধ ফল লাগে আৰু 13টা পাণ আৰু তামোল লাগে আৰু তাৰে উপৰি আপোনালোকে যদি নিজে বনাই ভোগ দিব পাৰে দিব বিচাৰে তাকো দিব পাৰে মই ইয়াতে মাৰ কাৰণে নিজে হাতে বনোৱা ভোগ তৈয়াৰ কৰি আছোঁ এইবোৰ যোনে ব্ৰত কৰে তেওঁ নিজে হাতে বনাব লাগে স্নান কৰি একেবাৰে ভাল চফা কাপোৰ পিন্ধি মাৰ কাৰণে নিজে ভোগ বনাব লাগে আৰু এদিন আগৰে পৰা নিৰামিষ খাব লাগে আৰু যিদিন পূজা কৰিব সেইদিন একেবাৰে নিৰাহাৰ হৈ থাকিব লাগে আৰু এয়া চাওক মই মোৰ পূজাৰ সামগ্ৰীবোৰ আপোনালোকক দেখুৱাই দিছোঁ 13 বিধ ফুল বাৰু নাপালোঁ কাৰণ পোৱা নাযায় যিখিনিয়ে পাইছোঁ সেইখিনি দিয়ে পূজা কৰিছোঁ চ' ফ্ৰেণ্ডছ এই পূজাটো কৰিবৰ কাৰণে ঘট স্থাপিত কৰিব লাগে এয়া মই ঘট স্থাপিত কৰিছোঁ তাতে সেন্দুৰ আৰু তেল লাগে আৰু ৰঙা ৰলি লাগে ৰঙা ৰলি ঘটৰ ওচৰত দি পূজা কৰা হয় আৰু লাষ্টৰ সেন্দুৰখিনি এজনে আনজনক লগায় ঘট স্থাপিত কৰি মাৰ পাঞ্চালী পঢ়িব লাগে আৰু যিজনে পঢ়াৰ পিছত এই যোনে পঢ়িব পূজা কৰিব তেওঁৰ হাতত এইটো বান্ধি ল'ব লাগে চ' মোৰতো পূজা শেষ হৈ গ'ল ময়ো বান্ধিছোঁ ভিডিঅ'টো সামৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যে বিপত্তাৰিণী মায়ে সকলোৰে মংগল কৰক